হেল্ল' এভৰিৱান, সকলোকে মাধৱীজ ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ব্লগত মই মোৰ দিনটো কেনেদৰে পাৰ কৰিলোঁ আৰু মোৰ আজি আৰম্ভ কৰা মেকআপৰ ক্লাছটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ কণমানি শুই আছে, ৰাতিপুৱা 8 বাজিছে আৰু সাৰ পাইছে। সাৰ পাই ইটো সিটো খেলিব কৰিব কামবোৰ দিনটো আমাৰ এনেদৰে আৰম্ভ হয়। তেওঁ সাৰ পোৱাৰ পিছত অকণমান মোৰ কোলালৈ আহিব, কোলাত আহিব, বহি এইয়া ভৰি দাঙিছে, অকণমান মেডিটেশ্যন কৰিব। আপোনালোকে বাৰু মেডিটেশ্যন কৰেনে জনাবচোন। মেডিটেশ্যন কৰিলে যে শৰীৰটো সঁচাকৈ বৰ ভাল লাগি থাকে দিনটো, আৰু মাইণ্ডটো বিশেষকৈ পজিটিভ যেন লাগে। কণমানি উঠিছে আৰু মোৰ সৈতে এতিয়া মেডিটেশ্যন কৰিব। আৰু এতিয়া তেওঁ মেডিটেশ্যন কৰি আহি দেউতাকৰ সৈতে বহিছে, নখ কাটিছে আৰু নেইল কাট কৰোঁতে মোৰ কামৰ লগত তেওঁ ভাগ লৈছে। নখ কাটি হ'ল আৰু মই জলপান খুৱাই দিলোঁ আৰু তেওঁক কাপোৰ কানি খুলি অকণমান চোতালত খেলিবলৈ এৰি দিলোঁ। যিহেতু শিশুৰ কাৰণে ৰ'দ লোৱাটো ভাল, ভিটামিন ডি তেওঁলোকে ৰ'দৰ পৰাই পায় আৰু আমাৰ বাবেও ভাল। সেয়ে মই চোতালত বহিলোঁ আৰু আমি দুয়ো চোতালতে অলপ সময় ইটো সিটো কৰি পাৰ কৰিছোঁ। এতিয়া সময় হৈছে ৰাতিপুৱা 10 বাজিছে আৰু এনেদৰে তেওঁ দিনটো ইটো সিটো খেলিছে আৰু মই তেওঁৰ পিছে পিছে দৌৰি ফুৰিবলগীয়া হৈছে। দুয়ো এনেকৈ খেলিলোঁ। বল খেলি হ'ল আৰু চব্জি বেপাৰী আহিলে, ঘৰতেই ল'লোঁ, 2-এটা চব্জি ল'লোঁ আৰু মোৰ মেকআপৰ টিচাৰ আহি পালেহি আৰু এয়া কণমানিয়ে তেওঁৰ লগত কথা পাতি আছে। খুৱাই থৈ আহিছোঁ আৰু মেকআপৰ ক্লাছ আৰম্ভ কৰিছোঁ। যিহেতু মেকআপৰ ক্লাছ শেষ কৰি ঘৰৰ কাম বন কৰি মেলি অলপ ওলাই যাম বজাৰৰ বাবে। এইফালে মানে অলপ ঘৰত কাম কৰাই আছিলোঁ বাৰান্দাত, সেইকাৰণে গোটেই ঘৰৰ অৱস্থা নাই আৰু ড্ৰয়িং ৰুমটো ইয়াতে হ'ব। এই ঘৰৰ কামখিনি হ'লে আমি অলপ কামত লাগি আছে। 2-এটা বজাৰৰ কাৰণে তলতে অলপ কাৰ্পেট এখন পাৰি লৈ ভাবিছিলোঁ আৰু 2খন পৰ্দাও কিনিবলগীয়া হৈ আছে। সেইবাবে আহকচোন দোকানখন ইয়াৰ পৰাই আমি যিকেইটা বস্তুৰ প্ৰয়োজন ল'লোঁ আৰু কণমানিকণৰ উৎপাত চাওক। তুমি আঁতৰি দিয়াচোন। থেংক ইউ কৈ দিয়া। ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।